Good morning friends. মোৰ নাম মোৰ ইউটিউব চেনেল জিয়ান হেণ্ডচাম বয় লাইফষ্টাইললৈকে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। ভগৱানৰ কৃপাত মোৰ ভাল। মোৰ এই ব্যস্ততাপূৰ্ণ জীৱনৰ অকণমান জীয়া কাহিনী আপোনালোকৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰিছোঁ। লগতে আপোনালোকৰ ব্যস্ততাময় জীৱনৰ অকণমান সময় পাম বুলি আশা ৰাখিছোঁ। বলক ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। আনদিনাখনৰ দৰে ঘৰৰ সকলো কাম বনখিনি কৰি গা পা ধুই ঘৰৰ সন্মুখতে থকা শিৱ মন্দিৰত অগ্নিনাভ বাবাৰ নাম লৈ সকলোৰে মংগল কামনা কৰি সেৱা ল'লোঁ। দিনটোৰ আৰম্ভণি এনেদৰেই হয়, মানে আমাৰ জিয়ান বেটাক ৰাতিপুৱা মই 2-3 পাকমান খোজ কঢ়াওঁ। তাৰপিছত তাক ব্ৰাছ কৰাই দিওঁ। ব্ৰাছ কৰাই অকণমান কুহুমীয়া গৰম পানী খুৱাই তাক বহাই ৰাখোঁ। তাৰপিছত তাক ভাত খুৱাওঁ। ভাত খুৱাই তাক খুৱাবলগীয়া ঔষধকেইটাই খুৱাই দিওঁ। ভাত আৰু ঔষধ খোৱাৰ নামত তাক প্ৰায় 2 ঘণ্টামান সময় লাগে। তাৰপিছত তাক চাফা কৰাই ড্ৰেছ চেঞ্জ কৰি দিওঁ। কৰি দি তাক ট্ৰলিখনত বহাই থৈ দিওঁ অলপ সময়। এয়া ভৰি দুখনৰ তলত ইয়াৰটো দি থৈ দিছোঁ, কাৰণ ভৰি দুখন ওলমি থাকিলে তাৰ ভৰি দুখন ফুলি যায়। প্ৰায় আধা ঘণ্টামান বহাৰ পিছত সি শুই যায়। তাক আকৌ বিচনাত থোৱাই দিওঁ। আৰু অলপ সময়ৰ পিছত যেতিয়া সি সাৰ পায়, তাৰপিছত তাক উঠাই এনেদৰে বহাই ৰাখোঁ। এয়া দেখিছে নহয়, জুচ খুৱাওঁ। জুচ 2 টাইম খুৱাওঁ তাক। এইটোনো কি জুচ খুৱাওঁ, কি কথা আপোনালোকক নেক্সট ভিডিঅ'ত মই জনাম। আমি থেৰাপি যাব ওলাইছোঁ। থেৰাপি কৰি আছে দেউতাকৰ লগত। থেৰাপি কৰা হোৱাৰ পিছত মই অকণমান হল ৰুমতে তাক খোজ কঢ়াই দিওঁ। খোজ কঢ়াই তাত ঘৰ আহি পাওঁতে প্ৰায় 9:30মান বাজে। তাৰপিছত তাক বিচনাত থোৱাই দি মই অকণ ফ্ৰেছ হৈ লওঁ। তাৰপিছত তাক ভাত পানী খুৱাই ঔষধকেইটা খুৱাই দিওঁ। ইহঁত আমাৰ কাৰণে ভগৱান স্বৰূপ। জিয়ানৰ সকলোখিনি কথা মই আপোনালোকক নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই থাকিম। আজি মোৰ এইটো ইউটিউবৰ প্ৰথম ভিডিঅ'। যদিহে চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।